সেনেকুৱা হৈ গৈছে যে আমাৰ যেনেকৈ কালি পৰহি আছিলে, পৰহি আমাৰ চিঅ' গৈছিলে, অচি গৈছিলে, চব গৈ কিনি মানে কামটো ৰখালে বুলি কালি কৈছিলে, পৰহি কৈছিলে। তাৰপিছত এইটো ৰখোৱাৰ পিছতো কালি মানে কামটো কৰাৰ মানে মানুহ পাহাৰত গৈছিলে কিবা খৰি চৰি ল'বলৈ। তেতিয়া গম পাই ৰাইজে আহিছিলে মানে কেইজনমান মানুহে এইটো কামটো ৰখাবৰ কাৰণে। ৰখাবলৈ যাওঁতে মানে আমাৰ মানুহকেইটা গৈ যেনেকৈ নাপালেই ওচৰলৈ, নোপোৱাৰ আগতে ইহঁতে 5টা গুলীয়াৰ মানে মানুহকেইটা মানে যেনে তেনে আমাৰ মানুহকেইটা বাচি আহিলে মানে। এইটো মানে বাচি অহাৰ পিছত তাৰপিছত আমাৰ মানুহকেইটা তাত মানে এজন মানুহ আছিলে, এইটো তাত মানে খেতি কৰে, বাগান কৰিছিলে। এতিয়া পৰিস্থিতিটো বহুতেই হৈছে মানে এইটো বেয়াকে খুব চলিছে এইটো পৰিস্থিতিটো। প্ৰশাসনে কৈছে যিটো নেকি মাটি যিটো নেকি এইটো কিবাটো ৰাস্তাটো বন্ধ কৰি দিম কৈছে, এনেকৈ কৈ আছে মানে। ইহঁতে এবাৰ নহয় দুবাৰ নহয় 3 বছৰমান ধৰি ইহঁতে এনেকৈ কৈ আছে মানে। 3 বছৰ হৈছে নেকি? 3 বছৰ হ'ল। 3 বছৰ হোৱাৰ পিছত ইহঁতে মানে এনেকৈ বন্ধ কৰি দিম কৈ কিনে ৰাতি ৰাতি কাম কৰাই দিয়ে। যিটো নেকি ৰাইজে আহিলে এইটো বন্ধ কৰে, ৰাইজে নাহিলে ইহঁতে বন্ধ কৰি দিম কৈ তাৰপিছত ইহঁতৰ অকল মানুহকেইটাক পঠিয়ালে, ইহঁতে লাহেকে গুচি আহেগে। কামটো চলি থাকে। মানুহে নিযুক্ত ভূমিকা পালন কৰিছে নেকি? আমাৰ এতিয়াও কৈ আছে ইহঁতে এনেকে কৈ আছে, আমাৰ যিটো নেকি আমি যেনেকে কৈছো ৰাস্তাটো বন্ধ কৰিব কৈছে, বন্ধ কৰি দিম কৈছে ইহঁতে। আমি এনেকে চাইছো ইহঁতে বন্ধ কৰি দিম বুলি কোৱাৰ কাৰণে আমিতো এতিয়ালৈকে চাই আছো। এতিয়া কামটো কৰি আছে ইহঁতে মানে এতিয়ালৈকে মানে কামটো বন্ধ হোৱা নাই মানে। সেইটো কাৰণে কৈছো আমি মানে আমাৰ এইটো আপোনালোকৰ নিউজ চেনেলৰ যোগেদি আমাৰ মানে যিটো নেকি আমি যিমানখিনি কৈছিলে চবটো মানে আমাৰ যিমানখিনি দাবী এইবিলাক মানে সোনকালে বন্ধ কৰিব লাগে, আমাৰ মানি ল'ব লাগে। আমাৰ মানুহকেইটা শান্তি লাগে, আমাৰ লগত আমি তেজ দিম মাতি নিদিওঁ মানে এনেকুৱাকে আমাৰ